খবৰ ভালনে সকলোৰে মই মিডিয়াম মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এতিয়া সময় হৈছে 9:30 মানে মই শুই উঠি ঘৰৰ কামখিনি কৰিলোঁ কৰি গা পা ধুই চাহ খালোঁ চাহ খাই এতিয়া ভাবিছোঁ ধুনীয়া কিবা এটা বস্তু বনাওঁ খাবৰ কাৰণে চিকেন লেগ পিচ আছে দুটামান তাকে এতিয়া বনাম আৰু আপোনালোককো দেখাম মই কেনেকৈ বনাওঁ চিকেন লেগ পিচ আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে শেষত জনাবলৈ নাপাহৰিব চাই কেনেকুৱা পালে যদিহে ভাল পালে লাইক এটা কৰি দিব আৰু যিসকলে নতুনকৈ চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে আহক প্ৰথমে চাই লওঁ আমি চিকেন লেগ পিচ কেইটা কেনেকৈ বনাওঁ মই লৈছোঁ চিকেন লেগ পিচ 3টা আৰু আপোনালোকে মন কৰিব মই সৰু সৰুকৈ মাজতে কাটি লৈছোঁ আৰু আপোনালোকে কাটি ল'ব তেতিয়া মছলা সোমাব এতিয়া মই ভালদৰে মিলাই লৈছোঁ কণীৰ লগত দেখিছে নহয় আপোনালোকে তাৰপাছত মই ইয়াতে লৈ লৈছোঁ ময়দা মই 1 চামুচ লৈছোঁ এতিয়া ভালদৰে আকৌ মিলাই ল'ম মই চিকেন লেগ পিচ কেইটাৰ লগত আৰু মই ইয়াত গৰম মছলা লৈছোঁ 1 চামুচ এতিয়া মই আকৌ মিলাই ল'ম ভালদৰে যাতে কাটকিটাত মাজত সোমাই যায় মছলাখিনি আৰু এইফালে দিছোঁ মই লাল মিৰ্চি পাউডাৰ মই চামুচ এখনৰ অলপ দিছোঁ আৰু কালাৰটো ধুনীয়া আহিবৰ কাৰণে এতিয়া আকৌ মই ভালদৰে মিক্স কৰিম ইয়াত ভালদৰে মই মিলাই ল'ম তাৰপাছত মই ইয়াত দিছোঁ কৰ্ণফ্ল'ৰ আপোনালোকে কৰ্ণফ্ল'ৰ সলনি পিঠাগুড়ি দিব পাৰে মোৰ ওচৰত কৰ্ণফ্ল'ৰ আছিলে সেইটো কাৰণে মই কৰ্ণফ্ল'ৰে দি দিলোঁ এতিয়া মই সকলোখিনি আকৌ ভালদৰে মিলাই ল'ম আৰু মই এতিয়া নিমখ দিছোঁ অলপমান ছটিয়াই এতিয়া আকৌ ভালদৰে মিলাই লৈছোঁ এতিয়া কেৰাহী এখনত তেল গৰম কৰিছোঁ মিঠাতেল আৰু মই লেগ পিচকেইটা দি দিছোঁ এইটো দি দিছোঁ আৰু এটা দি দিম দুটাকৈ বনাম কাৰণ কেৰাহীখন অলপ সৰু এয়া দেখিছে নহয় আৰু মই ইলুটি কৰি দিছোঁ সিজিবৰ কাৰণে আৰু আপোনালোকে গেছটো ল' ফ্লেমত ৰাখিব হাই নকৰিব জ্বলি যাব পাৰে হাই কৰিলে এয়া দেখিছে নহয় লেগ পিচকেইটা ৰঙচুৱা পৰিছে অলপ পাছত হ'বগৈ আৰু বেছি টাইম নালাগে আৰু হেঁচি দিছোঁ অলপ সিজিব ভালকৈ সেইটো কাৰণে অলপ হেঁচি দিছোঁ মই আৰু এয়া মোৰ ৰেডি হৈ গ'ল খাবৰ কাৰণে এয়া দেখিছে নহয় কালাৰটো ইমান ধুনীয়া আহিছে আৰু ভিতৰলৈকে ধুনীয়াকৈ সিজিছে এয়া আমাৰ চিকেন লেগ পিচ খাবৰ কাৰণে ৰেডি হৈ গ'ল এতিয়া বেটুৱে খাই চাব কেনেকুৱা পাইছে ক'বহি মজা লাগিছেনে কেনেকুৱা লাগিছে কোৱা আকৌ এতিয়া আমিও খাই লওঁ আমি খোৱা নাই আৰু বেটুৱে খাই খুব ভাল পালোঁ বুলি কৈছে আৰু আপোনালোকে বনাই খাব যদি সেই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ চাইছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ছাইডতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰৰ নটিফিকেশ্যন পাই থাকিব তেন্তে আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ মানে বাই বাই